নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, কাৰণ গুৱাহাটীত যিসকলে নেকি এটা চাকৰি কৰিম বুলি ভাবি আছিলে, তো আপোনালোকৰ কাৰণে এটা সুন্দৰ সুযোগ আহি গৈছে। তো এইবাৰ আপোনালোকে এইটো সুযোগ নেহেৰাব, কাৰণ 100টা আপোনাৰ টোটেল পোষ্ট মুকলি হৈছে। যিকেইটা পদ আপোনাৰ আছে চিকিউৰিটি গাৰ্ড, টেলিকলিং আৰু অফিচ ষ্টাফৰ পদ আছে। তো আপোনালোকে ইয়াত এপ্লাই অনলাইন মাধ্যমেৰে কৰিব পাৰিব। ইয়াত যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি 10 পাছ, 12 পাছ, ITIৰ কাৰণে পোষ্ট আছে আৰু গ্ৰেজুৱেটৰ কাৰণে পোষ্ট আছে। অৰ্থাৎ আপুনি 8 পাছৰ পৰা আৰম্ভ কৰি সকলোৰ কাৰণে ইয়াত পোষ্ট আছে আৰু ডাইৰেক্ট জইনিং হ'ব। কোনো ধৰণৰ আপোনালোকে এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। অৰ্থাৎ যদি আপোনাৰ এক্সপিৰিয়েঞ্চ নাইও, তেতিয়াহ'লে ইয়াত আপুনি এপ্লাই কৰিব পাৰিব এই 100টা পদৰ কাৰণে। তো অতি শীঘ্ৰে আপোনালোকে ইয়াত এপ্লাই অনলাইন কৰিব লাগিব, কাৰণ যিহেতু আপোনাৰ লাষ্ট ডেটটো অতি কম। তো আপোনালোকে অতি শীঘ্ৰে এপ্লাই কৰিব লাগিব। কেনেদৰে এপ্লাই কৰিব লাগিব, এজ লিমিট কিমান লাগিব বা ক'ত গৈ এপ্লাই কৰিব লাগিব, সেই সম্পৰ্কে এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপৰ টেলিগ্ৰামৰ চেনেলৰ লিংক আছে। তো আপোনালোকে যদি জইন হ'ব বিচাৰিছে, তেতিয়াহ'লে হোৱাটছআপৰ চেনেল আৰু টেলিগ্ৰামৰ চেনেল আপোনালোকে জইন হ'ব ল'ব পাৰে, কাৰণ তাত আমি অতি শীঘ্ৰে আপডেটবোৰ দি থাকোঁ। চৰকাৰী হওক, বেচৰকাৰী হওক বা প্ৰাইভেট হওক, সকলো ধৰণৰ আপোনাৰ চাকৰিৰ খবৰ আমি তাত আগতে দিওঁ। তো আপোনালোকে জইন হৈ ল'ব, আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকটো পাব। তো এইবাৰ হৈছে আমি আমাৰ আজি অফিচিয়েল এডভাৰটাইজমেণ্টটো, আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰে যে ইয়াত প্ৰথমতে চিকিউৰিটি গাৰ্ডৰ পোষ্ট মুকলি হৈছে। দৰমহাটো আপোনাৰ 12,000 টকাৰ পৰা 15,000 টকাৰ ভিতৰত হ'ব। আৰু যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো 8 পাছৰ পৰা আৰম্ভ কৰি আপুনি এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপুনি মিনিমাম 8 পাছ, বাকী আপুনি গ্ৰেজুৱেট কৰিলে এপ্লাই কৰিব পাৰিব বা 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত অফিচ ষ্টাফ আৰু টেলিকলিঙৰ পোষ্ট আছে। ইয়াত আপোনাৰ 12,000 টকা প্ৰতিমাহে দৰমহা হ'ব। ইয়াত আপুনি HS পাছ কৰা হ'ব লাগিব মিনিমাম। তাৰপিছত আপুনি গ্ৰেজুৱেট কৰা হ'লেও এপ্লাই কৰিব পাৰিব। আৰু ব্লিংকিট আৰু কুইক কমাৰ্চৰ পোষ্ট আছে। আপুনি ইয়াত 17,000 টকা পৰ্যন্ত আপোনাৰ দৰমহা হ'ব, প্লাছ বোনাছ আছে। আৰু আপুনি ইয়াত 10 পাছ কৰা হ'ব লাগিব। তাৰপিছত আপোনাৰ নেক্সট আগৰ ফালে পোষ্ট আছে, ছুপাৰভাইজাৰৰ পোষ্ট আছে। ইয়াত আপোনাৰ দৰমহাটো 18,000 টকাৰ পৰা 20,000 টকা পৰ্যন্ত হ'ব, 10 পাছ কৰা হ'ব লাগিব। আৰু নেক্সট আছে আপোনাৰ বাৰকোড স্কেনিঙৰ পদ আছে। বাৰকোড স্কেনিঙত আছে আপোনাৰ 16,000 টকাৰ পৰা 18,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা। তাৰপিছত 8 পাছ কৰা হ'ব লাগিব এইটো বছৰৰ কাৰণে। আৰু আপোনাৰ লাষ্ট পোষ্টটো আছে পেকেজিঙৰ। ইয়াত আপুনি মানে কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন নহ'লেও আপুনি এপ্লাই কৰিব পাৰিব। আৰু দৰমহাটো 17,000 টকাৰ পৰা 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত হ'ব। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত এপ্লাই কৰিব খুজিলে আপোনাৰ এজ লিমিটটো হ'ব লাগিব 18 পৰা 55 বছৰৰ ভিতৰত। আৰু যিটো আপোনাৰ ব্লিংকিট আৰু ফ্লিপকাৰ্টৰ পোষ্ট আছে, ইয়াত আপুনি 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু পুৰুষ মহিলা অৰ্থাৎ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু PF আৰু ESI সুবিধাসমূহ থাকিব। লগতে লগতে আপোনাৰ দৰমহা প্লাছ ইনচেণ্টিভো পাব আপোনাৰ পোষ্ট ৱাইজ এইবোৰ। তাৰপিছত ইয়াত আপোনাৰ পুৰুষৰ বাবে থকা খোৱাৰ সুবিধা পাব। পোষ্টকেইটা আছে আপোনাৰ পেকেজিং, বাৰকোড স্কেনিং আৰু ছুপাৰভাইজাৰ পদটোৰ কাৰণে আপোনাৰ থকা খোৱা সুবিধাসমূহ পাব। আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। তো ইয়াত উল্লেখ আছে। আৰু প্ৰথমতে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ কি কৰিব লাগিব, ইয়াত আপোনালোকে প্ৰথমতে ইণ্টাৰভিউটো বুক কৰিব লাগিব। যিহেতু পোষ্ট কম আছে, অতি শীঘ্ৰে আপোনালোকে 20 তাৰিখৰ আগত পাৰিলে আপোনালোকে আজিয়েই এই নাম্বাৰটোত কল কৰি ইণ্টাৰভিউটো বুক কৰিব। মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম নাম্বাৰটো, আৰু আপোনালোকে আমাৰ স্ক্ৰীণতো দেখা পাব নাম্বাৰটো। তো ভালদৰে নোট কৰি ল'ব। এই নাম্বাৰটো আপোনালোকে চাব পাৰে 98949394708381। এই নাম্বাৰটোত আপোনালোকে আজিয়েই কল কৰি আপোনাৰ ইণ্টাৰভিউটো বুক কৰি ল'ব, কাৰণ আপোনালোকে ইণ্টাৰভিউ বুক কৰাৰ পিছত তেওঁলোকে কেনেকুৱা কি প্ৰচেছ, কি ডকুমেণ্টছ লাগিব, সকলোবোৰ তথ্য জনাই দিব। আৰু যিটো পোষ্ট আপোনালোকৰ ভাল লাগে সেইটো পোষ্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু অতি কম সময়ৰ ভিতৰতে এপ্লাই কৰিব লাগিব, তো আপোনালোকে আজিয়েই এইটো কল কৰি লওক। আমাৰ ডেছক্ৰিপশ্যনটো নাম্বাৰ পাব আৰু আমাৰ স্ক্ৰীণতো নাম্বাৰটো দিয়া আছে। তো আপোনালোকে এইটো কল কৰি লওক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, নিশ্চয় এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা জবৰ খবৰ আৰু চৰকাৰী জবৰ খবৰ পাবলৈ। ধন্যবাদ।